দাদা এইটো মানুহটো ধুনীয়া বুলি চবেই জানে। এতিয়া নালাগে, এতিয়া লাইভ নালাগে। জুবিন দা একবাৰ হাই কৈ দিয়ক। নট নাও, নট নাও, নট নাও, ন ন ন এতিয়া যে একদম নট নাও। মই কৈছো নট নাও, মই কৈছো নট নাও। ব'লা ব'লা দাদা পাৰ্মিশ্যন দিছে, দাদা ভগৱান খেলা বা জুবিন দাই যদি কৈছে লাইভ কৰ তো লাইভ কৰিম। নাই কৰিছে আপুনি কথা পাতিম বুলি কৈছিলে। কাৰ লগত? আকৌ লাইভ কৰি দিছ? আপুনিয়ে কৈছে। একো নাই, মোক ক'বলগীয়া একো নাই। প্ৰথম কথা আৰু মই শুই উঠিছোহে অলপ দেৰি আগতে। এজনী টিয়া মোৰ, সেইটো ইকো, এইটো ভিক্টৰ। গেদা গেদা বুলি কৈ দিওঁ। আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে। বেয়া কথা নকৰিবি। এইটো কিষাণো আছে, মায়া আছে, মোৰ ষ্টুডিঅ'ত। সি আহি ওলালহি আহি। এতিয়া মই গধূলি জলপান অকণমান খাম, ৰুটি এখন খাম। গধূলি 12টা বাজিব। হা 10টা বাজিছে? নাই, এইটো মোৰ কাৰণে গধূলি। বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে, মোৰ কাৰণে গধূলি। আমাৰ কাৰণে গধূলি, তোৰ কাৰণেও নহয়, আপোনাৰ কাৰণে গধূলি। তই মই কাম কৰা দেখিলে তই বুলি হৈ যাবি, তই চুইচাইড কৰি দিবি তই। আপুনি ভগৱান। মই যেনেকৈ কাম কৰোঁ। নহয় আমি জেজি ফেন ন। এতিয়া জেজি ফেনটো আপুনি এতিয়া আপুনি যদি কৈ দিয়ে যে জেজি ফেন বিলাক মাৰি পেলাম বুলি যদি আপুনি ভাবে মাৰি পেলাওক। মই মাৰি নেপেলাওঁ, মাৰি কেলৈ পেলাম? জেজি ফেন মাৰি পেলাব নেকি? জেজি ফেন নাথাকিলে মই কেনেকৈ থাকিম? এই গেটত জেজি লিখি থৈ দিছে। জেজি লিখিছে, বিচাৰিবলৈ সুবিধা হয়। জেজি কোন? বিচাৰি ফুৰিব আপুনি নালাগে। ভগৱানটো কোন? মই ভগৱান নহয় দেই। মা পাপা তাৰপিছত জেজি। সেইটো বেলেগ মানে সৰুৰ পৰা গান শুনি আহিছো, কেনেকুৱা ধৰণৰ গান শুনিছো মই কৈ আছো। মা দেউতা পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি। মা দেউতা মোৰ কাৰণে ভগৱান, আৰু ভগৱান চবৰ কাৰণে আচলতে মা দেউতা ভগৱান হ'ব লাগে। আৰু এটা চবতছে চালিয়া কথা শুনকচোন, আপুনি ভগৱান। মই ভগৱান নহয়। আপুনি ভগৱান কোনে কৈছে? জেজি ভগৱান? No. Who said that? That's a wrong thing. No. That's a wrong Don't thing say you're that. saying. সেইটো মই চবকে কওঁ যে মোক ভগৱান নহয়। I'm not. একো নাই, আমি নৰ্মেল কথা পাতি আছো। তোক ক'ৰবাত দিব পাৰি, কিন্তু মই চিন্তা কৰি চাব লাগিব। ষ্টৰিটো এতিয়া বনাইহে আছো, স্ক্ৰিপ্টিং চলি আছে। মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ মানে জাবৰ উঠাবি। দুখীয়া মানুহ ন। তোক দাড়ি চাৰি কাটি অকণ ধুনীয়া কৰিব লাগিব। হা লেতেৰা পেতেৰাকে থাকিব লাগে, নহ'ব। চিনেমাত তেনেকুৱা নহ'ব। টিচাৰ ৰোল দি ধুনীয়া, খালি বেয়া কথা ক'ব নোৱাৰিব। বেয়া কথা গালি পাৰিব পাৰিব, একো নাই। ভালখিনি লওক, বেয়াখিনি নল'বা। এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত? গালি এতিয়া ময়ো পাৰোঁ, এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে। মই তাক সেইটোৱে বুজাই আছো আজি যে গালি পৰা এটা ধৰণ থাকে। It's a different way to burst. To burst. Yeah, it's a different way to burst. Indeed. Yeah, so you'll have to know it. Like if you burst like anything. এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম? এইবোৰ ভগৱান চগৱান মই গছক বিশ্বাস কৰোঁ, গছক ভগৱান বুলি। গছটো আপুনিয়ে? মই এজোপা গছ হয় বাৰু। আপুনি এজোপা গছ? মই নিজৰ গছৰ লগত বেয়া কথা নকবি দেই। ৰছী দি বান্ধচোন। কি বকি থাকো তাক লগাই কথা। চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকে আছে, ধুনীয়াকে আছে। একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই। সেইটো চাগে মোৰ লগত থকাৰ কাৰণে, মোৰ ভাইটি হিচাপে। চ' চবে মৰম কৰিব আৰু তাক মোৰ জুবিন দা
মই তোৰে বাৰু দে একো নাই খালি ভালকে থাকিবি ভাল হবি ভাল মানুহক আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি ভাল বস্তু শিকাবি ভাল গান ভাল চিনেমা ভাল ৰৈ বিনালৈ আহি আছে চবে চাব ভিক্টৰ ঠিক নাই তাক মই কাষ্ট কৰি দিব পাৰিম দেই কোনোবা এটা কেৰেক্টাৰ কিন্তু তাৰ লগৰ এটাই কৈছে তাক টিচাৰ কেৰেক্টাৰ এটা টিচাৰে হয় বাৰু কিন্তু ইয়াৰ নিচিনা টিচাৰ খুব কম আছে ডোন্ট বাৰ্ক বাৰ্ক মানে কুকুৰ বুলি কোৱা নাই মই আটাইতকৈ ভাল পাওঁ মই কিন্তু মানুহতকৈ বেছি কুকুৰক ভাল পাওঁ মোৰ গোটেই ঘৰখন কুকুৰ মই ৰিচেণ্টলি এখন চিনেমা চালো ইটছ কল্ড ডগ মেন চবে চাব ইটছ এ বিউটিফুল ফিল্ম এবাউট ডগছ আৰু মোৰ গোটেই ঘৰখন কুকুৰে ভৰ্তি গোটেই চ' বেছি দেৰি নকৰোঁ আজি লগ পালোঁ ভাল লাগিল আকৌ লগ পাম থেংক ইউ এণ্ড লাভ ইউ ৱেইট ফৰ মাই নিউ ফিল্ম ছেকেণ্ড কথা মই জুবিন দাৰ ফিল্মত যে হিৰো হ'ব নোৱাৰো এটলিষ্ট কুত্তা এটা হৈ কিনে কুত্তা হ'ব নালাগে তোক বঢ়িয়া ভাল ৰোল এটা দিম দিলে ভিক্টৰি কেন কাম এভৰিবডি কেন বি এ এক্টৰ ৰাইট মই মিউজিচিয়ানৰ পৰা আহি ছিংগাৰ হ'লো তাৰপিছত কম্প'জাৰ হ'লো মিউজিক ডিৰেক্টৰ হ'লো তাৰপিছত এক্টৰ হ'লো ডিৰেক্টৰ হ'লো না আপুনি আপুনি ইমান ধুনীয়াইদি কোৱাই নাই মই একো ধুনীয়া নহয় দে আপুনি যে বম ধুনীয়াইদি কথা কোৱাই নাই হ'ব তই এতিয়া মনে মনে থাক মই কাটি দিছো দেই বাই বাই লাভ ইউ অল